ৰাণু মণ্ডলৰ ছেকেণ্ড কপি নেকি দীপলিনা ডেকা। মাত নহয়, চাউণ্ডটোহে বেয়া। নমস্কাৰ, অকণমান চাউণ্ডটো। আপুনি ডেকা চামৰ ক্ৰাছ কি গাই কথা নাই, সাজি কাচি গৈ থাকিব। ছেকেণ্ড কপি ওলাল নেকি বাৰু ৰাণু মণ্ডলৰ? অট'টিউনত গীত গোৱা দীপলিনাই মাইক্ৰফোনটো হাতত ল'লেই লাগে লেঠা। পুনৰ গীত গাই সামাজিক মাধ্যমৰ চৰ্চাত অসমৰ ক্ৰাছ দীপলিনা ডেকা। কোনো এখন অনুষ্ঠানত দীপলিনাৰ গীতৰ সুৰ শুনি এতিয়া মুখ কোচাইছে অনুৰাগীয়ে। কাণ তাল মৰা সুৰেৰে ভক্তিমূলক গীতকো শুনিব নোৱাৰা কৰা বুলি সমালোচনা কৰিছে এতিয়া একাংশই। আকৌ আন এচামে কৈছে, আজিকালি কণ্ঠশিল্পী হ'বলৈ কণ্ঠ নহয়, হাজোন কাচোনহে ভাল হ'ব লাগে। অৱশ্যে মঞ্চত গীত গোৱা আৰু ষ্টুডিঅ'ত অট'টিউনত গীত গাই ৰেকৰ্ড কৰাৰ মাজত বহু পাৰ্থক্য, যাৰ বাবে এতিয়া বহু সুন্দৰী কণ্ঠশিল্পীয়ে মঞ্চত খাবলগীয়া হয় মুখ ঠেকেচা। কিন্তু শিল্পী মানেই কেৱল লাখ টকীয়া মেকআপ বা গ্লেমাৰ নহয়, শিল্পী মানে হৈছে সাধনা। সুৰক বেসুৰা কৰা এইহেন গায়ক গায়িকাক প্ৰয়োজন সাধনা বুলি এতিয়া প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে একাংশই। নমস্কাৰ, অকণমান চাউণ্ডটো নমস্কাৰ।